নমস্কাৰ বন্ধুসকল, মটিভেশ্যন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এদিনাখনৰ কথা, এজন খেতিয়ক তেওঁৰ ঘৰৰ ওচৰতে এটা ঘেঁহুৰ খেতিত কাম কৰি আছিলে আৰু কাম কৰি থাকোঁতে তেওঁৰ হাতৰ পৰা ঘড়ীটো ক'ৰবাত খুলি পৰি যায় আৰু ঘড়ীটো হেৰুৱাই পেলায়। সেই ঘড়ীটো তেওঁৰ দেউতাকে তেওঁক উপহাৰ দিছিলে, সেইবাবে সেই ঘড়ীটো তেওঁৰ বহুত প্ৰিয় আছিলে। তেওঁ ঘড়ীটো বিচাৰিব বহুত চেষ্টা কৰে, কিন্তু বিচাৰি নাপায়। ঘৰখনৰ চাৰিওফালে বিচাৰে, কিন্তু ঘড়ীটো ক'তো বিচাৰি নাপায়। নিৰাশ হৈ তেওঁ বাহিৰলৈ ওলাই আহে আৰু বাহিৰত তেওঁ দেখা পায় যে কেইজনমান ল'ৰা খেলি আছে। তেওঁ ল'ৰাবোৰক মাতি আনে আৰু সেই ঘড়ীটো বিচাৰিব লগাই দিয়ে আৰু কয়, ঘড়ী বিচাৰি উলিওৱাজনক পুৰস্কাৰ দিয়া হ'ব। পুৰস্কাৰৰ কথা শুনি ল'ৰাবোৰ বহুত আনন্দিত হয় আৰু ল'ৰাবোৰ ঘৰখনৰ ভিতৰত গৈ ঘড়ীটো বিচাৰিব আৰম্ভ কৰে। ইফালে সিফালে সকলো ঠাইত বিচৰাৰ পিছতো ঘড়ীটো ক'তো বিচাৰি নাপায়। ল'ৰাবোৰ ভাগৰি পৰে আৰু তেওঁলোকে হাৰ মানি লয়। খেতিয়কজন ঘড়ীটোৰ আশা একেবাৰেই বাদ দিয়ে আৰু দুখ মনে বহি থাকে। কিছু সময়ৰ পিছত এজন ল'ৰা উভতি আহে আৰু খেতিয়কজনক কয়, মই আকৌ এবাৰ ঘড়ীটো বিচাৰিব চেষ্টা কৰিম। আৰু খেতিয়কজনে বিচাৰিব অনুমতি দিয়ে। ল'ৰাজন ঘৰখনৰ ভিতৰত যায় আৰু কিছু সময়ৰ পিছত বাহিৰলৈ ওলাই আহে আৰু তেওঁৰ হাতত খেতিয়কজনৰ সেই ঘড়ীটো। খেতিয়কজনে সেই ঘড়ীটো দেখে তেওঁ বহুত আনন্দিত হয় আৰু তেওঁ বহুত আচৰিত হয়। যিটো ঘড়ীক ইমানবোৰ ল'ৰাই বিচাৰি পোৱা নাই, বিচাৰিবলৈ অসফল হৈছে, এই ল'ৰাজনে কেনেকৈ বিচাৰি পালে? ল'ৰাজনক যেতিয়া খেতিয়কজনে সোধে, ল'ৰাজনে কয়, তেওঁ চুপচাপ এটা ঠাইত থিয় হয় আৰু ঘড়ীৰ শব্দ শুনিব ধৰে আৰু কিছু সময়ৰ পিছত ঘড়ীটোৰ সেই টিক টিক শব্দটো শুনিব ধৰে আৰু সেই শব্দৰ দিশে আগবাঢ়ি যায় আৰু ঘড়ীটো বিচাৰি পায়। খেতিয়কজনে ল'ৰাজনৰ বহুত প্ৰশংসা কৰে আৰু উপহাৰ দি ল'ৰাজনক বিদায় দিয়ে। বন্ধুসকল, এই সৰু কাহিনীটোৱে আমাক বহুত কথা শিকায়। শান্তিয়ে আমাৰ মন মগজুক একাগ্ৰ ৰাখে, যাৰ বাবে আমি যিকোনো কাম বহুত ধ্যানেৰে আৰু সৰলভাৱে কৰিব পাৰোঁ। যেনেদৰে ল'ৰাজনে সেই শান্তিৰ বাবে ঘড়ীটো বিচাৰি পায়। যেতিয়া তাত চিঞৰ বাখৰ আছিলে, তেতিয়া কোনেও ঘড়ীটোক বিচাৰি পোৱা নাছিল। সেইবাবে যেতিয়া জীৱনত কিবা সমস্যা আহে, ভয় খাব নালাগে, খৰধৰ কৰিব নালাগে। কেৱল শান্তিৰে সেই সমস্যাবোৰক বুজি লৈ তাৰ সমাধান উলিয়াব লাগে। শান্তি অবিহনে আমি যিকোনো বস্তুক ভালদৰে বুজিব নোৱাৰোঁ। সেইবাবে আমাৰ জীৱনৰ প্ৰব্লেমবোৰক বুজাৰ বাবে শান্তিৰ বহুত প্ৰয়োজন, যাৰ দ্বাৰা সেই প্ৰব্লেমবোৰৰ চলিউশ্যন বহুত সৰলভাৱে উলিয়াব পাৰোঁ। আশা কৰোঁ বন্ধুসকল, কাহিনীটো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ বাবে এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' সদায় আগবঢ়াবলৈ চেষ্টা কৰিম। আপোনাৰ বহুমূল্য সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।